फ्रेंड्स मोर अন্য এটা ব্লগৰ আপোনাক সকলোকে মই স্বপ্নালী পুনৰবাৰ স্বাগতম জনাইছো। এয়া সিজুক ৰাতিপুৱা একদম 10টা বাজিছে। সিজুক গাড়ী উঠাবলগীয়া হ'ল, ঘৰত একদমেই নাথাকে, মানে গাড়ীতে তাক উঠি থাকিবলৈ লাগে। আৰু ৰাতিপুৱা এয়া মুখৰ ভাস ৰাতিপুৱা তাক উঠাৰ পৰা মানে কোনো শান্তিয়ে নাই, মানে ইটো সিটো তেনেকেই আৰু খালি তলত নামিবলৈ লাগে। সেইকাৰণে দেউতাক আৰু মই তাক গাড়ীতে এনে অকণমান ঘূৰাই ফুৰাইছো। গাড়ীত উঠালে মানে সি শুই যায়, এতিয়া শুব আৰু লাহেকে। আৰু ঘৰত বা এনে আৰু ওচৰতে ঘৰৰ সেইফালে চোৱা হেৰিটো পাইছো আৰু সেইকাৰণে ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিছো। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে। এইফালে ইয়াত টেণ্টৰ ৰভা দি আছে, কাপোৰ লগাই আছে আৰু বহুত ভাল লাগিছিলে। মই আপোনালোকক পিছত ভিডিঅ'টো শেষলৈকে চাই গ'লে আপোনালোকে দেখিবই, মই গোটেইখিনি দেখুৱাম বাৰু আপোনালোকক। ঘৰ আহি প্ৰায় একদম সিজুক পুৰা খুৱাবলৈ আনিছোঁ, কান্দিয়ে আছে মানে আমনি কৰি আছে আৰু বোলা। আৰু সিজু এতিয়া শুই গ'ল, সেয়া সিজুক মই শুৱাই ল'লোঁ। অলপ কাম অলপ আছে, এতিয়া কাম অলপ কৰিম, কাপোৰ চাপোৰ জাপিবলৈ মেলিবলৈ, কাৰণ অহা কালিলৈ যিহেতু সিজুৰ বাৰ্থডে আৰু আজিও আবেলি সন্ধিয়ালৈ আহিব আমাৰ বা আহিব, জুৰি বা আহিব আৰু আহিব, দেখুৱাম বাৰু কোন কোন আহে। এইফালে বনাই আছে চাহ, মানুহজনে গাখীৰ গৰমাইছে, চাহ বনাব টেণ্টৰ মানুহকেইজনক দিবলৈ, আমিও খাম একাপ একাপ। এতিয়া মই কামখিনি কৰি লওঁ, আকৌ ভাত বনাব হ'বই আৰু। আমাৰ সিজু শোৱাৰ পৰা উঠি গ'ল ন, শুইছিলাহে উঠিলাইছে। ইয়াৰ শোৱাৰ পৰা উঠিলেই, শুইছিলেহে সি, আজি বেছি সময় নুশুলে, অকণমান সময় শুলে। আৰু টেণ্টৰ হৈ গ'ল, এইয়া দেখুৱাম ৰ'ব ভালদৰে। এইফালে এইখিনি কৰিছে, বাৰীফালে এয়া খোৱা কৰিব, এইফালে এতিয়া নাযাওঁগৈ বাৰু। আৰু এইফালে দৰ্জা আৰু এইফালে সৰু গেটখন আমাৰ বন্ধ কৰি দিলে। এইফালে এনেকৈ ইয়াতে মানুহ বহা হ'ব আৰু ইয়াত কেক কাটিব লাগিব সিজুৰ। এইয়া বাই সেইফালে চোতাল খাটি আছে, এয়া ধুনীয়া লাগিছে। এয়াই সিজুৱে বৰ ভাল পাইছে ওপৰত এইখিনি দেখি, নহয় তাকে নামিবলৈ লগা হ'লেই। আৰু খুব ৰ'দ দিছে ৰাতিপুৱা সময়, বতৰ কিন্তু হ'লেও বতাহ মাৰি আছে বাৰু ভাল। এইয়া ঘৰত এতিয়া কোনো নাই আৰু টেণ্টৰ ভাদিয়া দাদাকেইজনো গ'লগৈ, আমি বা আৰু ময়ে আছোঁ। সিজু উঠিলে, এতিয়া সিজু গা পা ধুৱাই দিম। এইফালে এইকণ খালী কৰিয়ে থ'বলৈ দিছিলোঁ, মানে বতাহ মাৰি থাকিলে নহ'লে ভিতৰতো অকণো বতাহ নোসোমাই, মানে খুব আন্ধাৰ হৈ যায় ৰুমকেইটা, খিৰিকীখিনি ঢাক খাই গ'লে খুব গৰম উঠে। আকৌ আমাৰ অনুষ্ঠানবোৰত কি মন্দিৰ যাবা, আৰু এইফালে সিজুক এয়া মন্দিৰ যাবলৈ লাগে, সেইকাৰণে এনেকৈয়ে দিবলৈ দিছোঁ আধাকে, কাৰণ এইফালে এইকণ খালী জেগাকণত বতাহ মাৰি থাকিলে ভাল লাগিব, মানুহখিনি বহিও ভাল পাব। আৰু সেইফালে ইয়াত খোৱা জেগা সেইকণ খালীকৈ এইফালে আৰু সন্ধিয়ালৈ বেলুন ডেক'ৰেশ্যন কৰিব লাগিব, মাতিছে এজনক আহিব বাৰু, সেইখিনি আপোনালোকক দেখুৱাম। কি ক'ত যোৱা, এতিয়া গা ধুব লাগিব বোলা। আমাৰ সিজু এইখনত অকণমান সময় উঠে সি, আকৌ নামিয়ে যায়, মানে এইখনতো উঠিবলৈ নিবিচাৰে। এতিয়া গাটো ধুৱাই লওঁগৈ বোলাওঁ, এইফালে আহা। সিজু গা পা ধুৱাই মেলি এতিয়া তাক চুচৰিবলৈ লাগে, অকণমান এৰি দিলোঁ আৰু উপায় নাই, কাৰণ কিমাননো আৰু কোচত থাকিব। সেইকাৰণে এনেকৈ ইফালে দৰ্জা মাৰি দিছোঁ, সেইফালেও দৰ্জা মাৰি পেলাই তাক মাজতে অকণমান খেলিবলৈ দি দিছোঁ। ব'লা আহা, এইফালে আহা, এইফালে আহা, শুন আহা কলিজা আহা।
আহা আহা ধুনু আহা এতিয়া বিছনা ধৰি থিয় হৈ গ'ল আৰু যদি অকমান মানে ৰুম কিটা অকমান ওখ চাপৰ তেনেকুৱা পায় একদম বিৰাট ভাল পায় মানে ষ্টেপত তেতিয়া মানে এবাৰ নামিব এবাৰ উঠিব হেতুৱে কৰি থাকিব আৰু চা এনেকে ধৰি পেলাই উঠিব পাৰে আকৌ নামি যায় সেই কাম আৰু তাৰ আৰু কোত মানে ফুটা আছে কোত গাত আছে হেবিলাকে বিচাৰি ফুৰে তাত মানে আঙুলি সুময় পেলাই ধুলি উলিয়াব বালি বিলাক উলিয়াব হেবিলাক কৰি ভাল পায় আৰু যদি তলত আগতেতো একোৱে খোৱা নাছিলে তলত পৰা বস্তু কিন্তু এতিয়া একদম জি পায় তাকে মুখলে নিয়ে কি পালাগৈ এবাৰ হেতু কি পালাগৈ ইয়াতো থিয় হবা এবাৰ ইয়া বেলুন ফুলোৱা পালে এফালে দুপ পাত ইয়াত হেতু নাভাঙিবা শুন বিছনা তলত সোমোৱালেগৈ কোনে উলিয়াই দিব গোল মই নানো নহয় মই নানো হেফালে নাযাবা সেইটো বিছনা তলত পেলাই দিলেগৈ সেইটো আনিবলৈ লাগে তাক বিছনা তলত নাই মাৰিব মাৰিব পাপাই মাৰিব নাই হেফালে নাযাবা দেই শুন পৰিবা সি পুৰা জুমি আছে তললৈ চাই সেইটো আনিবলৈ লাগে এয়া সেইটো আনিবলৈ লাগে তাক পুৰা জুমি আছে তললৈ চাই আহা হেফালে পৰি যাবা আলনাত আহা পাপা যাম আহা পাপা ক'ত গ'ল পাপা মাতা bola hetat bola papa kot papa kot ase papa mata aku papa kot ase papa poriba মোবাইল ধৰি এনেকে তাক মানে চাই থাকিব নোৱাৰি কাৰণ পতককে কিবা এটা হৈ গলে আকৌ বহুত দিগদাৰ হ'ব মই তাক অকমান খেলাই লওঁ আৰু ভাতটো বনালো বাৰু ভাত পানী বনাই খোৱাহে নাই আৰু আবেলি এফালে যাম মানে বহুত দিন হ'ল থ্ৰেডিং একো কৰাই নাই থ্ৰেডিং কৰিম বুলি ভাবিছো বা আৰু মই পাৰ্লাৰলৈ যাম আমাৰ ওচৰতে আৰু এতিয়া তাক অকমান খেলাই লওঁ আৰু সিজুক একেবাৰে ৰাস্তা পোৱালহি আহি তাক মানে খুচৰি হৈ গ'ল আৰু আমনি লাগিলে আৰু এফালে টিকু স্কুলৰ পৰা আহিলে এখনত উঠাবলৈ সি ইমান চেষ্টা কৰিছে ই নুঠে সি খেলিব মানে টিকুৱে ঠেলি ভাল পায় ঠেলিব ইয়াক উঠাবলৈ বিচাৰিছে সি নুঠে তাক খোজকাঢ়ি নিব লাগে ক'ত খালি পাপা খালি পাপাকে চিনিব খালি পাপা বাপেকক ইমান নাপায় বাপেক এমাহ সময়ত আহে 2-3 দিনৰ কাৰণে সেইকণ সময় মানে তাৰ পুৰা মনত থাকি যায় আৰু লৈ হা দেখ গাড়ীখন কি আছে পাপা আৰু আমি এতিয়া ভাত পানী খাই মেলি চেণ্টাৰলৈ যাবলৈ ওলাইছোঁ এয়া এফালে সিজু মুখ চালে আহিবলৈ লাগে লৈ আহা আৰু গৈ আহোঁগৈ এতিয়া আহা তলাটো তুমি এয়া আমাৰ সিজু ওলাই গ'ল ন তাক একদম আগত বহিবলৈ লাগে বাপেকৰ লগত মানে নাপায় নালাগে বাপেকক চাবলৈ নিদিব হেল্ল' চেণ্টাৰৰ পৰা আহি পাই গ'লোহি দেখুৱাবলৈহে নহ'ল মানে বহুত কিবা কিবি ল'বলগীয়া হ'ল যে ভিডিঅ' কৰিবলৈ সময় নহ'ল মানে ভিডিঅ'টো এটা হাতে লৈ আছিলোঁ আৰু ঘৰ আহি পালোহি এতিয়া হাত ভৰি ধুই পেলাই মন্দিৰত চাকিও দিলোঁ আৰু জুইবা আৰু আমাৰ বা আহিছে আৰু সিজুলে মানে মোৰ বায়ে গিফ্ট এটা আনিছে যিহেতু অহাকালিলৈ সিজু বাৰ্থডে আৰু এই হেৰি ৰ'ব দেখাম
আমার সাইডে দে তই অকমান এই কোন ফটো আছে বাবা এফালে চোৱা আৰু এয়া মনো আহিলে চা মন আপুনি আহিছে ক'লো বাৰু এয়া মোক খুজিলে দেখোন নিজে নিজে যায় চলে মন চাগে পইচা তাৰ আছে তুমি এই দেখো বা মই ঠেলা না কি তোনে ভিডিও বনাবে প্রোগ্রাম মরা পাতু বড়া 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 আহা নিজে বাবা বা বড়া মই ভিডিও কইলা হে টিকু খাই থকাই ওলাই মই ভিডিও কইলা টিকু খাই থকাই ওলাই এফালে আহা এফালে বা এইটো মনে ভায়েকৰ গাড়ী চলাইছে পিটিকলি গাড়ী ন বাবা এতিয়া এয়া চবকে চাহ বনাই দিলো পকাতে বহি পেলাই খাই আছে এইফালে জাহ্নৱী বৌ পালেহি এয়া চিজু জুৰিবা কোচত আৰু মই এয়া চাহ খাইছো বিস্কুট চাহ খাই মেলি চিজু খুৱাইও দিলো সন্ধিয়া জলপান কিন্তু শুবলৈ আমনি কৰিছিলে খুৱাবলৈও আনিলো নুশুলে এই গালখন পুৰা কেমেৰাত একদম ধৰিব পাৰি ক'লাকণ এইকণ আৰু এতিয়া মন নে পঢ়ি আছে তাকো পঢ়িবলৈ লাগে মনৰ লগত এইফালে টিকু মন চিজু এইফালে বা জুৰিবাহন এইটো চিজু নোখোৱা নোখোৱা সিহঁতক দেখি পেলাই সি মানে নুশুৱে এতিয়া মই ভাত বনাই আছোঁ ভাত বনাবৰ সময় হ'ল বাহঁত গ'লগৈ মানে ডাঙৰ বা গ'লগৈ গাঁৱত ভাওনা আছে দুদিনো সকালে পৰীক্ষা সেইকাৰণে বা গ'লগৈ কাইলৈ ৰাতিপুৱাই আহিব আৰু বাকীখিনি আছেই এনে মই ভাত বনাই আছোঁ এইফালে মাছ ফ্ৰাই কৰি আছোঁ এইফালে দালি বনাইছোঁ পিছলৈ গ'লে ভয় লাগে মানে ফুটে বুলি আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল ইফালে ৰাইচ কুকাৰত ভাজি থৈছোঁ আৰু বেলুন ফুলাই মানে বেলুন ফুলাই আছে এজনক মাতিছিলোঁ ডেক'ৰেশ্যন কৰিবৰ কাৰণে তেখেতসকলে দুজন আহি পেলাই কৰি আছে সেইকাৰণে এবাৰ বাহিৰলৈ গৈছে এবাৰ ভিতৰলৈ আহিছোঁ তেনেকুৱাই কৰি আছোঁ দেখুৱাম বাৰু আপোনালোকক লাহে ধীৰে সেইখিনি পুৰা মানে একদম কামৰ আজৰি নাই বুলি যে কয় তেনেকুৱা হৈছে মানে ইফালেই কৰিমনে সিফালেই কৰিমনে কাৰণ চিজু ফুলেহে মই এইখিনি মানে বেলেগ কাম কৰিব পাৰোঁ চিজুক এতিয়া খুৱাই দিলোঁ খুৱাই দিয়াৰ লগে লগে ভাতটো বহাইছোঁ বেলেগ কামো কৰি আছোঁ আৰু এয়া আমাৰ আইফোন মেন আৰু এইফালে ইয়াত দাদাজনে বেলুন ফুলাই আছে এইখিনি কমপ্লিট হ'লে মই আপোনালোকক দেখুৱাম বাৰু ভালদৰে এইফালে চিকু ভিডিঅ' বনাই আছে হাই ফ্ৰেণ্ডছ আমি ভাত পানী খাই মেলি আজৰি হ'লোঁ একদম ভাগৰ লাগি গৈছে বহুত কাম কৰি 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 সিটোৰ পিছত সিটো সিটোৰ পিছত সিটো ওলাই আছে মানে আৰু ভাত খাই মাত্ৰ কাপোৰ হাত ভৰি ধুই মেলি একদম চাফা হৈ আহিছোঁ এতিয়া শু আৰু এতিয়া সময় 10:30 11টাই বাজিছে আৰু হাজবেণ্ড এয়া লাগি আছে ডেক'ৰেশ্যন কৰা গোটেইখিনি যি ভিডিঅ'টো বনাওঁতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অহাকালিলৈ চিজু বাৰ্থডে ভ্লগ আহি আছে গতিকে অপেক্ষা কৰক আজিলৈ বাই বাই